माय चैनल गीतांजलि's ब्लॉग। दोस्तों आज आमी कुकीबाक लग पाम तेंते बोलक आज भिडिओটো आरम्भ करूँ। दोस्तों आज आमी बार्थडे खाई लग कुकीबा ओसले जाम बोलक आमार बार्थडे खाई आगत आमी कुकीबा ओसले जाम। आपनालोके जाने ने कुकीबा कोन? कुकीबा হৈছে এজনী ভাল ছোৱালী। কুকিবা মাজুলীৰ যুৱ লেখিকা বক্তা আৰু কবি সকলো প্ৰতিভা আছে কুকিবাৰ গাত সকলো প্ৰতিভা আছে। তেতিয়াহ'লে বলক আমি যাওঁ। মই কালি বুকা খাটা ৰাতি হৈছে দে গাঁত থলে হিলি থাকিব অংকিতা বাহঁতে পালে এতিয়া সেলফি লৈ আছিল। বাহিৰত মাৰিম ভালকে দেই হ'ব কি কৈছা মই শুনিবি মেডিমিক্স চাবলৈ এটা নতুনকৈ আছিলে সেইটো উলিয়াই পেলাই ঘঁহি আহিছোঁ দেই গা ধুই আহিছোঁ। তাৰপিছত এদি ষ্টিক হৈ আহিছোঁ ষ্টিকৰ মই তাৰপিছত নেল কৰিছে লেটিনৰ নতুন নেল কৰিছে ইমান ধুনীয়াকৈ মানে মোৱা চুচি মেলিছে। এয়া কুকিবা পেহী এয়া চাহ দিছে। দোস্ত এতিয়া আমি চাহ খাই লওঁ। এয়া চাওক দোস্ত কুকিবাৰ ধেমালি। মই গীতাঞ্জলি কোৱা হ'ল এই যে এনেকুৱা মানে মই সবন্ধ হোৱা নাছিলোঁ ভাই। মই একদম চাগে এনেকুৱা বুলি খাইছিলোঁ দেই। এইটো থচোন মই দেখাই দিছোঁ কেনেকুৱা ইমান মানে কিন্তু তেনেকুৱা কৰিম বুলি খাইছিলি তই নহয় তাৰমানে চাগে হেৰি আৰু কিবা এটা ব্যৱস্থা কৰোঁ এনেকৈ যে সেইদে নহয় কেনেকৈ থ কি বুলি খাইছিল তই জানো দোস্ত আজি আমি ট্ৰফিটোৰ কাৰণে কুকিবাক লগ পালোঁ কাৰণ কুকিবাই এইটো নিবলৈ আহিছিলে। কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে কুকিবাই। এইটো কুকিবাহঁতৰ পেহী ঘৰ। চব দোস্ত কুকিবাই বহুত দিনৰ মূৰত চাইকেল চলাইছে আজি। কুকিবাহঁতে চেলফি লৈছে চব। কুকিবাৰ পষ্ট চক দোস্ত ডিঙি ঢাকি থোৱা হৈছে। কাষতে মানে ছাৰ এজন আছিলে মানে আমাৰ স্কুলৰ ছাৰ নহয় বেলেগৰ ছাৰ মানে সেই চাৰিআলি স্কুললৈ যাবলৈ লয় ন। কুকিবা সৰুতে কেনেকুৱা আছিল কৈছে এতিয়া আমাক। মানে সেই বাজাজ এই গুণটো বহুত ভাল লাগে বে মোৰ গম পায় নে টাউনলৈ গৈ দিলা কি দোস্ত এতিয়া আন্ধাৰ হৈছে। এতিয়া আমি যামগৈ। চবকে লগ পাই মোৰ ভাল লাগিল। আমাৰ গোটেই ৰাইজৰ কি হ'ল বাৰু এতিয়া বাই বাই দোস্ত। দোস্ত আজি ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। লগতে সকলোকে মাজুলী ৰাসলৈ নিমন্ত্ৰণ জনালোঁ। চব যাব বুলি আশা ৰাখিছোঁ। বাই বাই।